এই জাষ্ট গা পা ধুই উঠিলোঁ চব্জি গোটেইবোৰ বনাই গা পা ধুই উঠিলোঁ পিছত অলপমান সেই মানে ষ্টাইল কৰিম আৰু নতুন ড্ৰেছ পিন্ধিম দেখাই থাকিম আপোনালোকক দিনটোৰ এক্টিভিটিবিলাক কি কৰোঁ ক'ত যাওঁ কি খাওঁ চব তেতিয়ালৈকে চাই থাকিব দেই আমি এতিয়া নদীত যাম গোটেইকেইটা আজি দিনটো বহুত ব্যস্ততাৰ মাজতে পাৰ হ'ল এতিয়া 4টা বাজিছে এতিয়াহে আমি ৰেষ্ট হৈছোঁ এই চাই সিহঁতক ষ্টাইলৰ না হাই কচোন হাই আমি এতিয়া নদীত যাওঁ আজি তামান খালোঁ ঈদ বুলি খায়ে আছোঁ মই তাই তেতিয়া হাতত পিঠা আছে শেষ নাই তাই নাই তাই আজি ৰোজা ৰাখিছে মানে মেইন ৰোজাত দিনটো 3টাকৈ ৰোজা হয় আজি ঈদৰ দিনা ৰোজা ৰাখিছে আমি নদীৰ পিনে ফুৰি আহোঁ আৰু বহুত গৰম ন খাই আহিলোঁ এতিয়া চবে নদীত চাব সাঁতুৰিব পাৰিলে নদীত আজি বেয়া অৱস্থা হৈ গৈছে আজি অৱস্থা বেয়া হৈছে মানুহ আহিছে ন লগতে হ'ল বৈ ফুৰিব যোৱা মানুহ নাই আমি তিনি হাই ৰা সেইটো হাই কচোন হাই হাই নদী কি ধুনীয়া চিনে বহুত থাকিলে নদীত এঘাট দলং আমাৰ অভাৰ ব্ৰিজ শৰাইঘাট দলং এইখন আগ্ৰাধুৰিৰ পাহাৰ আমি যাই আছোঁ এতিয়া কৰি নদীত বালি পৰে এতিয়া পানী বাঢ়িছে কাৰণে বালি নাই ইয়া মোৰ খাব বহাৰ ষ্টাইল নচৰি দিয়ক আমি গোটেইকেইটাই তলত কেনেকুৱা বহিছোঁ খাবৰ কাৰণে দেখি কিবা হাঁহি উঠিছে আমাক ৰেজিয়া খাবৰ কাৰণে মাতিছে যাম আৰু অলপ পিছত যাম ন অলপ পিছত যাম এতিয়া মানে লাইট চাইট দিছে ন লাইট চাই যাম আৰু দিনত লাইটবিলাক বন্ধ আছে ন ৰাস্তাটো একদম ভাল লগা নাই এতিয়া ভাল লাগিব এতিয়া ভাল লাগিব নহয় অলৰেডি লাইট দিয়া হৈ গ'ল ৰাস্তাত এতিয়া আৰু ফুৰিব যাম আৰু এই যি ফুৰিম আৰু ফুৰিব না ল'ৰা যাব যাম ষ্টাৰ্টে কৰিব ইচ্ছা যোৱা নাই যিটো গৰম দিছে বহুত গেলা গৰম দিছে খোৱা লোৱা হ'ল আমি ৰেজিয়াহঁতৰ ঘৰত যোৱাটো দেখাই আছোঁ আপোনালোকক তেতিয়ালৈকে ভিডিঅ'টো চাই থাকক আৰু লাইটবিলাকো পাৰিলে দেখাম যিখিনি পাৰোঁ তেতিয়ালৈকে ভিডিঅ'টো চাই থাকক আমি এতিয়া ৰেজিয়াত তাত যাবৰ কাৰণে ষ্টাইল কৰিছে জিনাবাই তাই ষ্টাইল কৰে হ'ল মই ষ্টাইল কৰা নাই কম পেক কৰ ভালকৈ কৰ কিন্তু বহুত অইলি হৈ গৈছে মানে এইকাৰণে ভাল লাগিছেনে কমেণ্ট কৰিব দেই কেনেকুৱা লাগিছে ভাল লাগিছে দেই মেম আপোনাৰ এতিয়া ঈদ খাব যাবৰ কাৰণে ষ্টাইল কৰি আছোঁ আমি অলপ লিপষ্টিক লগালোঁ লিপষ্টিক নলগালে নহয় মুখখন একদম উজ্জ্বলে নেদেখায় অলপ লাইট কৰি লিপষ্টিক লগালোঁ লগাই এতিয়া যাওঁ আৰু ঈদ খাব খাব গোটেইকেইটা কৰিব যাওঁ আমি ৰেডি হ'লোঁ গৈ আছোঁ এতিয়া ৰেজিয়াত যাওঁ বাই বাই ঈদৰ মিঠাই গাভিলত ইয়াত ভেৰাইটিজ মিঠাই চিঠাই পোৱা যায় আৰু ঈদৰ কাৰণে ঈদগাহ ফিল্ডখন কোন হয়তো কম এই ঈদগাহ ফিল্ড এখন গাড়ীগাঁও ঈদগাহ মৈদান আমি ৰেজিয়াৰ ঘৰ আহি পালোঁ তহঁতে অলৰেডি হাজিৰ হৈ আছা আমাক এনেই মিছা ফোন কৰিছা হা এনে ফোন কৰিছা আমাক ঐ চাকা কেতিয়া আহি পাইছা নাই এটা থাকি ফোন কৰিছা ফাইৰা ইমান হাঁহি আহিছা তাৰমানে এনেকুৱাকৈ দিছি এনেকুৱাকৈ এটা দিন বৰষুণ বতৰ না বহুত ডাঙৰ ডাঙৰ শিল দিছে শিল দি আছেতো এটা শিল হেৰি 5 কেজি 6 কেজি এই ৰিজে চাহ খাব মাতি আছে যা খাই লওঁ আমি এতিয়া খাই লওঁ মানুহ থাকিলে খাব লাজ লাগে মানে মানুহ নাই নহওঁতে খাই লওঁ ন চাহ খাই লওঁ
তাই খেলি আছে। ৰিজিয়াৰ পৰা চাহ খাই আহিলোঁ। এই ৰাস্তাটো কালি দেখাব পৰা নাছিলোঁ আপোনালোকক, আমাৰ ঘৰৰ পৰা অলপ দূৰ হয়, আজি দেখাই দিলোঁ আৰু এই ৰাস্তাটো বহুত ভাল সজাইছে ৰাস্তাটো। এটা চকলেটৰ কাৰণে দুটাৰে মাৰামাৰি, দুটাই পুৰা মাৰামাৰি লুতুৰ পুতুৰ হৈ গৈছে, কাজি লাগিছে দুটাই। আমি ৰাস্তাৰ পৰা আহিলোঁ, গৰম তামান নোৱাৰোঁ আৰু তাতে ৰাস্তাত বহুত মানুহ ন ধুনু চাওঁতে পিন্ধিব লাগে, গৰমত দেখিছানে নাই? সিহঁতে কাপোৰ চাপোৰ পিন্ধা নাই, বডি দেখিছা? বডি চা, বডিটো দেখাই দেচোন। ঐ বডি দেখিছা? বডি ইমান বডি দেখিছোঁ, ইমান গৰম ন? কালি আৰু ফুৰিব যাম দেই। আমি আজি বহুত ঈদ খালোঁ ন? আজি নাই এনে ক'লোঁ, বহুত ঈদ খোৱা নাই, অকল ৰিজিয়াহঁতৰ ঘৰতে গৈছোঁ। সিহঁতৰ ঘৰত অলপ চাহ পানী খাই গুচি আহিলোঁ। মাতি আছে বহুতে, কিন্তু আজি আৰু নোৱাৰোঁ আৰু খাবৰ কাৰণে, খাব নোৱাৰা হৈ গৈছোঁ আৰু মানে পেটটো বেয়া, ৰোজা ৰাখি খাব নোৱাৰি দেচোন, কালিৰ পৰা খাম আৰু। এইয়া চাৰা ভাগিন হয় এইজনী, তাইৰ বহুত কথা। কচোন তোমাৰ নাম কি? কৈ দিয়াচোন তোমাৰ নাম। চাৰা আহমেদ। কোন ক্লাছ পঢ়া? LKG ন? একবাৰ নাচি দিবা নেকি? ভিডিঅ'টো ভাল লাগিলে লাইক কৰিবা, শ্বেয়াৰ কৰিবা আৰু ছাবস্ক্ৰাইব কৰি দিবা আৰু লগত